আজি আমাৰ ইয়াত বিশেষকৈ গুৰুবাসা প্ৰাইমেৰী অধীনস্থ গুৰুবাসা এৰিয়াত ৰাইজে বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বিশেষকৈ আদিবাসী হওক আমাৰ গোৰ্খালী হওক বা আমাৰ হিন্দীভাষী ৰাইজ বেংগলী ৰাইজ সকলোৱে ইমান দিনলৈকে 17 বছৰে BPF থাকি তেওঁলোকে মানে যিবিলাক সুবিধা পাব লাগিছিল এই সুবিধা তেওঁলোকে নোপোৱাৰ অভিযোগটো আমাৰ লগত কৰিছিল। তো আমি তেখেতসকলক কৈছোঁ যদি আপোনালোকে বিচাৰে বৰ্তমান BTC চৰকাৰে প্ৰমোদ বড়ো চৰকাৰে ইয়াত বসবাস কৰা BTCত বসবাস কৰা প্ৰায় 23টা জাতি জনগোষ্ঠীক একেলগে লৈ 35 লাখ মানুহৰ উন্নয়নৰ কাৰণে যিবিলাক চিন্তা চৰ্চা আমি কৰিছোঁ আৰু মই বিশেষকৈ ইয়াৰ স্থানীয় বাসিন্দা হিচাপে মই তেখেতসকলক অনুৰোধ জনাইছোঁ আগন্তুক দিনত যদি আপোনালোকৰ মানে ল'ৰা ছোৱালীৰ বা আমাৰ এৰিয়াৰ ভৱিষ্যত যদি নিৰ্ধাৰণ কৰিব লাগিব বৰ্তমান কিন্তু UPPL দলে আসল দল আৰু UPPLৰ যি লিড চৰকাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হৈ যি BTC চৰকাৰে চলাই আছে এই চৰকাৰৰ লগত থাকি নিজৰ লগতে নিজৰ সমাজৰ নিজৰ ঠাইৰ উন্নয়ন কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক বুলি কোৱাত তেখেতসকলে আজি দলে বলে প্ৰায় আজি আপোনালোকে দেখিছে প্ৰায় 300তকৈ বেছি আজি BPFৰ কৰ্মকৰ্তাসকল এখেতসকল BPFৰ কৰ্মকৰ্তাসকল আছিল। যোৱা পৰিষদীয় নিৰ্বাচনত তেখেতসকল মানে BPFৰ লগত আছিল। তো তেখেতসকলে আজিৰ দিনত মানে BPF ত্যাগ কৰি আজি UPPL দলক আকোৱালি লৈছে আৰু মই ভাবোঁ আজিৰ পিছত এই গুৰুবাসা এৰিয়াত আৰু BPF প্ৰায় 0 বুলি মই আজি অনুমান কৰিছোঁ। চিডলি বিধানসভা সমষ্টিত বৰ্তমান যি আমি দেখিছোঁ আমি যি প্ৰাৰ্থীটো বিশেষকৈ UPPL দলে প্ৰক্ষেপ কৰিছে এই প্ৰাৰ্থীৰ যি ধৰণৰ নিকা এটা ভাৱমূৰ্তি আৰু সকলোৱে আমি যিমান আজি 1 মাহ 2 মাহ ধৰি যি আমি পৰ্যবেক্ষণ চলাইছিলোঁ প্ৰায় চিডলি বাসিন্দাসকলে এটাই কথা চিন্তা কৰিছিল সকলোৱে কৈছিল আমাক নিউ ফেচ লাগে নতুন মুখ লাগে নতুন মুখক আমি চাব বিচাৰিছোঁ। 15 বছৰে আমি চন্দন বৰ্মাক চাইছোঁ 15 বছৰে চন্দন বৰ্মা মিনিষ্টাৰ হোৱাৰ পিছত চিডলিবাসী ৰাইজক কি দিছে এইটো আমি অনুধাৱন কৰিছোঁ। গতিকে চিডলিবাসীয়ে এই ক্ষেত্ৰত এই সময়ত আমাক নতুন মুখ লাগে বুলি কোৱাত আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক প্ৰক্ষেপ কৰিছোঁ আৰু যি ধৰণৰ মানে আমাৰ মাজত মানে এটা সমৰ্থন আহি পৰিছে বৰ্তমান আপুনি চাওক BJPৰ পৰা হওক বা GSPৰ পৰা হওক বা AGPৰ পৰা হওক আৰু বাকী যিমান দল সংগঠন ইয়াত আছে ইয়াত বসবাস কৰা প্ৰায় 2 লাখতকৈ অলপ ইয়াত ভোটাৰসকল আছে প্ৰায় ভোটাৰসকলে আমাক কৈ আছে এইবাৰ কিন্তু চন্দন বৰ্মাক বিদায় দিব লাগিব। তো সেই গতিকে আমি মানে আশাবাদী মাত্ৰ নহয় আমি 100% চিয়'ৰ বুলি ভাবিছোঁ আৰু আজি ইয়াৰে পৰা অনুমান কৰা যায় আজি আমাৰ ইয়াত মাত্ৰ নহয় আপুনি য'তে যাওক তাতে আজি জইনিং UPPLৰ জহাৰ মানে UPPLক ফালে মানুহবিলাকৰ আগমনটো বাঢ়ি আছে। সেই গতিকে মানে নিশ্চয় UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ইয়াৰ পৰা জিকি যোৱাটো খাটাং বুলি আমি